যায় উঠে উঠেই পানী পৰে তাত গাতে বিচনাটো পানী পৰে আমাৰ ভিতৰত ভাত বনোৱা জেগাটো পানী পৰে স্কুলটো বেকো নাই এটা ভগাচিগা ঘৰতে কেনেদৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে সৰু সৰু দুজনী কণমানি ছোৱালী এজনী হৈছে সৰুজনী প্ৰায় 3 বছৰমান হৈছে একো হেৰি কৰা নাই ডাঙৰজনী তুমি স্কুল যোৱা নাই তুমি তোমালোকৰ পাপা আছে নাই পাপা কাম কৰে নাই ঘৰৰ অৱস্থা নাই গোটেই ভগা চিগা প্ৰায় বেৰবিলাক ভাগি খতম এইফালে আপোনালোকক দেখুৱাই দিছোঁ এইফালে এনেকুৱা অৱস্থা নাই এই কণ কণ ছোৱালী দুজনী আৰু মাক লগতে থাকে ঘৰৰ যদি এইটো ছাইডটো দেখুৱাই দিম মই এইফালৰ ছাইডটো প্ৰায় ভাগি অৱস্থা নাইকিয়া হৈ আছে আৰু ওপৰত যদি দেখুৱাওঁ ওপৰত এখন টিৰপালৰ টিংপাতৰ ওপৰত টিৰপাল লগাই পিনি জীৱন অতিবাহিত কৰি আছে এতিয়া মই ছোৱালীকেইজনীক দুটামান কথা সুধিম গোটেই পানী পৰে বৰষুণ দিলে তুমি ক'ত থাকা মাছত থাকা ভিতৰত পানী পৰে নি ভিতৰত পানী পৰে এইফালে ওপৰৰ হেৰিটো দেখাইছোঁ টিৰপাল ফুটা ফুটা টিংপাতবিলাক অৱস্থাই নাই প্ৰায় পচি যোৱা টিংপাত আৰু বেৰবিলাক অৱস্থা নাই আৰু মানে একেবাৰে উৰুলি যোৱা যদি এজনী সৰু ছোৱালীয়ে যদি ভালকৈ ঠেলি দিয়ে ভাগি শেষ হৈ যাব গোটেই পচি এইফালে টাপুলি মাৰি যেনে তেনে জীৱনটো হেৰি কৰি আছে এইফালেতো চাওক গোটেই পানী পৰি কেনেকুৱা লেতেৰা হৈ আছে মানে গোটেই অৱস্থা নাই এইবিলাক এনেকুৱা এটা ঘৰত বসবাস কৰি আছে আৰু ভিতৰত যদি যাওঁ ভিতৰতো কেনেকুৱা অৱস্থাত আছে তাক যদি দেখুৱাবলৈ বিচাৰোঁ চাব এইফালে এইবিলাক বেৰ আৰু এইবিলাক ভাগি ছিগি প্ৰায় অৱস্থাই নাই আৰু এখন ফেন মানে যিখন ফেন কিনিবলৈ পইচা নোপোৱাত বোলে ভগা চিগা দোকানী এজনৰ পৰা আনি পিনি নিজে মেৰামতি কৰি পিনি চলাই আছে চাওক কেনেকুৱা প্ৰযুক্তি প্ৰায় 4 ফুটমান ওপৰত লগাই লৈছে এখন চিলিং ফেন বনাই দিছে এইটো এটা বহুত কষ্টত বাস কৰিছে ইমান চাপৰ তাতে ঘৰটো প্ৰায় মই হাতেৰে দেখি পাওঁ টিংবিলাক হাতেৰে দেখি ধৰিব পাৰি ল'ৰা ছোৱালী দুটা বুলি কৈছিল ল'ৰা ছোৱালী দুটা নহয় ল'ৰা এটা ছোৱালী দুজনী এইজনী কণমানিজনী তাৰপৰা তুমি স্কুল যোৱা নাই বেগ কিনিবলৈও পইচা নাই বেগ কিনিবলৈ অসমৰ্থ হৈ আছে তোমালোকৰ ঘৰটো বনাই দিব লাগিব নি মই ঘৰটো বনাই দিম হা অলপ ধুনীয়া ঘৰটো তোমালোকৰ থাকিবলৈ মন যায় নহয় চাগে মই তোমালোকৰ কাৰণে ধুনীয়া বেগ আনি দিম আৰু তোমালোকৰ ঘৰটো মই অলপ ধুনীয়া কৰি দিবলৈ চেষ্টা কৰিম তোমাৰ মায়ে কি কৰে আৰু ঘৰ কেনেকৈ চলে তোমালোকৰ মানে কম বয়সতে এই ল'ৰাটোৱে এতিয়া ঘৰ চলাবলগীয়া হৈছে যদি ক'ৰবাত ওলাই যায় আবেলি টাইমত ইমান কম বয়সত খেলাৰ বয়সত যদি ওলাই যায় ইফালে সিফালে তেতিয়া কিবা কিবি পালে মানে সি ভনীয়েকহঁতৰ কাৰণে বা নিজৰ ঘৰখনৰ কাৰণে লৈ আনিম বুলি কৈছে আৰু এতিয়া চাওঁচোন ঘৰখনৰ কাৰণে মই কি কৰিব পাৰিম ভৱিষ্যতে বৰ্তমান আপোনালোকক দেখুৱাইছোঁ ঘৰটো প্ৰায় অৱস্থা নাই এনেকুৱা এটা ঘৰত বসবাস কৰি আছে যদি মই আকৌ এবাৰ দেখুৱাইছোঁ এইটো বেক ছাইডটো পিছফালৰ ছাইডটো এইফালে এটা ঠেকা লগাই পিনি ৰাখিছে প্ৰায় অৱস্থা নাই মানে ঘৰৰ ওপৰত এয়া ইটাৰ ওপৰত টিঙৰ ওপৰত ইটা লগাই পিনি তেনেদৰে বসবাস কৰি আছে যদি এইটো ছাইডো মই দেখুৱাই দিওঁ আপোনালোকক এইফালেতো ৰাতি বোলে কুকুৰ সোমাই পিনি ভিতৰত সোমাই থাকে যিহেতু নিজৰ কুকুৰ আছে আৰু থাকিবলৈ জেগা নাই এইফালে বাৰাণ্ডাটো পানী পৰে সেইকাৰণে কুকুৰ মানে ৰাতি হ'লে ভিতৰত সোমাই যায় বুলি কৈছে আৰু এইটো ছাইডটো এইফালে ভগা চিগা চাওঁচোন তেওঁলোকৰ কাৰণে কি কৰিব পাৰোঁ